আসামিজ ব্লগাৰ পিকে ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ নিশ্চয় আপোনালোক সকলো ভালে আছে। ভালে থাকক, ভালে থকাটো বিচাৰোঁ। আজি হৈছে 2 আগষ্ট ৰাতিপুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ লৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টো শেষৰলৈকে চাব বুলি আশা কৰিলোঁ। শেষত আপোনালোকৰ মন্তব্য কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। এইখিনিতে সদায় কোৱাৰ দৰে চেনেলটোলৈ আপোনালোক যিসকল নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পায় লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। প্ৰথমটো খবৰ যদি চাওঁ আমি, তেনেহ'লে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে, এতিয়া যিহেতু আপোনালোকে পৰিস্থিতি দেখিলে শিৱসাগৰ, চৰাইদেউ, বিশেষকৈ এইকেইটা অঞ্চলত চন্তক, বিহুবৰ, নেপালী খুঁটিত যিটো হ'ল, তো এই বানপানীৰ বিষয়টোক লৈ এতিয়া যিদৰে এতিয়া কথাবিলাক ওলাই আছে, তো এইখিনিক লৈ অহা 5 তাৰিখে ইঞ্চুৰেঞ্চ কোম্পানীৰ সৈতে অনুষ্ঠিত হ'ব বৈঠক। যদি কোনোবাই এইখিনি লোন লৈ থৈছিলে, ইঞ্চুৰেঞ্চ কিবা কিবি, তো এই বিষয়খিনি লৈ কেনেদৰে মাফ কৰি দিব পাৰি, কি প্ৰক্ৰিয়াৰ মাজেৰে কোনখিনি কাম কৰিলে এই বানাক্ৰান্ত লোকসকল সহায় হ'ব, তো এই বিষয়খিনি লৈ বৈঠক অনুষ্ঠিত হ'ব বুলি মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। আৰু যিমান যেনেদৰে পাৰে চৰকাৰে যিমান যেনেদৰে পাৰে সেইখিনি সহায় কৰিবলৈ চেষ্টা কৰি আছে আৰু কৰিবই, ৰাইজৰ লগত আছে, এনেদৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। নেক্সটটো খবৰ যদি চাওঁ, অসমৰ বান আৰু খহনীয়াৰ দায়িত্ব নলয় কিয় কেন্দ্ৰীয় চৰকাৰে? এতিয়া এই প্ৰশ্ন কৰিছে অসমৰ জনতাই এইটো প্ৰশ্ন কৰিছে যে অসমৰ পৰা লৈ গৈছে কয়লা, অসমৰ পৰা লৈ গৈছে তেল, অসমৰ পৰা লৈ গৈছে বিভিন্ন ধৰণৰ মূল্যৱান সামগ্ৰী, সেইবিলাক যেন তেওঁলোকে লৈ গৈছে। অসম তেতিয়া তেওঁলোকৰ বাবে বহুত বেছি আপোন। এই যিটো এতিয়া মহাপ্ৰলয় আহিলে, বানপানীত সকলো ডুব গ'ল, সকলো তছনছ হৈ গ'ল, একোখন ঘৰ একেবাৰে শেষ হৈ গ'ল। তো এইখিনি সময়ত কেন্দ্ৰীয় চৰকাৰে কিয় দায়িত্ব নলয় বা কেন্দ্ৰীয় চৰকাৰে কিয় গুৰুত্ব সহকাৰে লোৱা নাই, এই বিষয়টোৰ ওপৰত তেওঁলোকে ক্ষোভ উজাৰিছে আৰু কৈছে যে কেতিয়ালৈ এইখিনিৰ ওপৰত দায়িত্ব ল'ব, কেতিয়ালৈ তেওঁলোকে এইখিনিক ক্ষতিপূৰণ দিব, কেতিয়া কেনেদৰে সহায় কৰিব, এইখিনিক লৈ কথাটো কৈছে যে অসমৰ বান আৰু খহনীয়াৰ দায়িত্ব নলয় কিয় কেন্দ্ৰীয় চৰকাৰে। জনতাই এইদৰে প্ৰশ্ন কৰিছে। এইটো এটা ভাবিবলগীয়া কথা, কিয় নাই লোৱা, কিয় কেনেদৰে এইখিনি কথা গুৰুত্ব সহকাৰে লোৱা নাই তেওঁলোকে, এইটো এটা ডাঙৰ প্ৰশ্নবোধক হৈ আছে। আৰু এতিয়া যিহেতু আমাৰ বানপানী ৰাষ্ট্ৰীয় সমস্যা কৰিবৰ বাবে কিমান দিনৰ পৰা লাগি আছে এতিয়ালৈকে হোৱা নাই। আৰু এইখিনি ক্ষেত্ৰত ৰাইজসকলে জনাইছে যে কিয় এই কথাটো তেওঁলোকে ইমান অলাগতিয়াল বুলি ভাবিছে। নেক্সট খবৰ যদি চাওঁ, অৰুণোদয়ৰ জৰিয়তে লাখ লাখ টকা দিয়া হ'ল। অৰুণোদয় যিসকল হিতাধিকাৰী আছিলে তেওঁলোকক লাখ লাখ টকা দিয়া হ'ল। আৰু যিসকলে অৰুণোদয় আঁচনি এতিয়া পোৱা নাই, তেওঁলোকৰ একাউণ্টত সোমোৱাগৈ নাই, আপোনালোকে আধাৰ সৈতে যদি লিংক হৈ থকা নাই, একাউণ্টৰ আধাৰ সৈতে লিংক কৰি লওক। আৰু আপোনালোকে লিংক কৰাৰ পাছত সকলোখিনি আপোনালোকে একাউণ্টত পাব। আৰু এটা কথা আপোনালোকে মন কৰিবলগীয়া, যদি কিবা কাৰণত আপোনালোকে অৰুণোদয় আঁচনি ফৰ্ম দি আছিলে আপোনালোকে পোৱাই নাই এতিয়ালৈকে, তেনেহ'লে আপোনালোকৰ বাবে ভাল খবৰ এইটো আছে যে আগন্তুক সময়ত আপোনালোকে অৰুণোদয় আঁচনি পোৱা নাই বুলি আপোনালোকে আপত্তি কৰিব পাৰিব। আৰু আপত্তি কৰিলে আপোনালোকে আগন্তুক সময়ত যে আপোনালোকৰ ক'ত অসুবিধা, কি কাৰণে আপোনালোকে পোৱা নাই, সকলোখিনি সবিশেষ তেওঁলোকে জনাব আৰু জনাই আপোনালোকক আগন্তুক সময়ত দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি এইখিনি কথাটো কৈছে। আৰু নতুনকৈ যিসকল মহিলা এতিয়া অৰুণোদয় আঁচনি পাবলগীয়া হৈ আছে, তেওঁলোকক কি কৰিব, অৰুণোদয় আঁচনি দিব আগন্তুক সময়ত। পত্ৰটো ওলাব, পত্ৰটো আপোনালোকে পূৰ কৰিলে আপোনালোকে সেইখিনি অৰুণোদয় আঁচনি পাব। ইয়াত চিন্তা কৰাৰ বিষয় নাই। এতিয়া মীৰাব ঠাকুৰ ডাঙৰীয়ানীয়ে কৈছে যে অৰুণোদয় টকা দিয়াৰ নামত কি মেলা পাতিছে এইবিলাক, এইটো প্ৰশ্ন কৰিছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক। মুখ্যমন্ত্ৰী মহোদয়ক প্ৰশ্ন কৰি কৈছে যে অৰুণোদয় আঁচনি দিয়াৰ নামত আৰু কি মেলা পাতিব লাগিছে, পোনপটীয়াকৈ তেওঁলোকৰ একাউণ্টত সোমোৱাই দিলে হ'ল। আকৌ পঞ্চায়তে এই পানী সময়ত আকৌ তেওঁলোকে যাব লগা হৈছে। তো ইয়াক লৈ এইখিনি মীৰাব ঠাকুৰ ডাঙৰীয়ানীয়ে কৈছে যে এইবিলাক মেলা পাতি লাভ নাই, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক এনেদৰে কটাক্ষ কৰা দেখা গৈছে। নেক্সট খবৰ যদি চাওঁ তেনেহ'লে নেপালী খেতিৰ বৰ্ণাঢ্য কাষত মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া আৰু বিমল বৰা ডাঙৰীয়া। যিহেতু এটা প্ৰশ্ন উত্থাপন হৈ আছিলে যে চৰকাৰৰ ফালৰ পৰা কোনো প্ৰতিনিধি যোৱা নাই, চৰকাৰৰ ফালৰ পৰা কোনো ধৰণৰ MLA বিধায়ক মন্ত্ৰী কোনো যোৱা নাই। আৰু ইয়াক লৈ এইখিনি প্ৰশ্ন উত্থাপন হৈ থাকোঁতে আমি যদি চাওঁ তেনেহ'লে নেপালী খুঁটি বন্যাঢ্যৰ কাষত এতিয়া মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া আৰু বিমল বৰা ডাঙৰীয়া তেওঁলোকে তাতে উপস্থিত হৈছে। ক'ত কিমান কেনেদৰে ক্ষয় ক্ষতি হৈছে এইবিলাক তেওঁলোকে বুজ লৈছে আৰু আগন্তুক সময়ত সেইখিনি সহায় কৰাৰ কথাও এইখিনি তেওঁলোকে মন্তব্য কৰিছে। নেক্সট খবৰ যদি চাওঁ, বানপানী কেৱল নামঘৰৰে ক্ষতিগ্ৰস্ত হোৱা নাই। যিহেতু নামঘৰলৈ এইখিনি সাহায্য দিয়াৰ কথা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছিলে যে বানপানীত মছজিদ, গীৰ্জা এইবিলাকো বহুত ক্ষয় ক্ষতি হৈছে। এইখিনি ক্ষেত্ৰত এতিয়া চিতু বৰা ডাঙৰীয়াই মন্তব্য কৰিছে। তো সকলোখিনি দিশটো চোৱা উচিত। মুখ্যমন্ত্ৰী মহোদয়ে কেৱল নামঘৰ বুলি ক'ব নালাগিব, এই সকলোখিনি চোৱা উচিত বুলি চিতু বৰা ডাঙৰীয়াই মন্তব্য কৰিছে। নেক্সট খবৰ যদি চাওঁ, টিয়কত বানপীড়িত কৃষকসকলৰ সৈতে কঠিয়া আহিছিলে মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়াই। মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়াই কঠিয়া আহিছিলে, যিহেতু আগন্তুক সময়ত তেওঁলোকে অতি সোনকালে যাতে তেওঁলোকে
কঠীয়া সেইখিনি ডাঙৰ হৈ তেওঁলোকে যাতে ৰোপণ কৰিব পাৰে সেইখিনি উদ্দেশ্যেৰে অতি সোনকালে তেওঁলোকে এইখিনি কামবিলাক পদক্ষেপবিলাক লৈছে আৰু কঠীয়া সিঁচা দেখা যায়। এতিয়াৰ পৰা অৰুণোদয় হিতাধিকাৰীসকলে বেংকৰ পৰা কি কৰিব পাৰিব, ঋণো ল'ব পাৰিব। এইদৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। হয়, এতিয়াৰ পৰা অৰুণোদয় হিতাধিকাৰীসকলে বেংকৰ পৰা ঋণো ল'ব পাৰিব। নেক্সট খবৰ যদি চাওঁ, গুৰুদক্ষিণা আঁচনিৰ ক্ষেত্ৰত আপোনালোকে বহুতভাগে সুধি আছিলে যে গুৰুদক্ষিণা আঁচনি কেতিয়ালৈ দিব, কি কৰিব, সোনকালে দিব নিদিয়ে, কোনসকল শিক্ষাগুৰুৱে পাব। গুৰুদক্ষিণা আঁচনিৰ জৰিয়তে আপোনালোকে শিক্ষাগুৰুসকলক সকলোকে সাঙুৰি লোৱা হ'ব। এতিয়ালৈকে আপোনালোকে গম পাইছে, শিক্ষামন্ত্ৰী ডাঙৰীয়ে কৈছে 15,000 শিক্ষাগুৰুৱে আবেদন কৰিছে আৰু অতিসোনকালে এই টকা দিয়াৰ কথাও তেওঁলোকে মন্তব্য কৰিছে। নেক্সট খবৰ যদি চাওঁ, পানী শুকাই গৈছে কিন্তু পৰিস্থিতি বহুত বেছি ভয়ানক হৈছে। এইকাৰণে ভয়ানক হৈছে, চাৰিওফালে দুৰ্গন্ধময় পৰিৱেশ, বেমাৰ আজাৰ বহুত বেছি হ'ব, স্বাস্থ্য অৱনমিত হৈছে, একেবাৰে দুৰ্বল হৈ গৈছে, খোৱা কোনো সময়সীমা নাই, হোৱা কোনো সময়সীমা নাই। তো এইবিলাকক লৈ আগন্তুক সময়ত যাতে চৰকাৰে গুৰুত্ব সহকাৰে লৈ এই বিষয়টো তেওঁলোকে কেনেদৰে সহায় কৰিব পাৰে এইখিনি ক্ষেত্ৰত গুৰুত্ব সহকাৰে লৈ কামবিলাক কৰিব লাগে বুলি সকলোৱে এইখিনি দাবী জনাইছে। বাৰু যিকেইটা হওক, আজি 2 আগষ্ট ৰাতিপুৱা খবৰ এইকেইটা আপোনালোকক জনালোঁ। ভিডিঅ'টো আপোনালোকে শেষলৈকে চোৱাৰ বাবে বহুতে বেছি ধন্যবাদ। আজিলৈ অন্য এটা ভিডিঅ'তে লগ পোৱা হয়। বাই।